যোৰহাটৰ মালৱালীত পথ দুৰ্ঘটনাত নিহত বৃদ্ধ মহিলা। যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত মালৱালীৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ চাৰিআলিত আজি পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী বৃদ্ধ মহিলাই কৰুণ মৃত্যুক সাৱটি লয়। দুৰ্ঘটনাত মৃত্যু হোৱা মহিলাগৰাকী উত্তৰ পশ্চিম যোৰহাট বাঁহফলা নেউল গাঁৱৰ তালচালি মিলি আৰু তেওঁৰ বয়স 85 বছৰ বুলি জানিব পৰা গৈছে। পৰিয়ালৰ ব্যক্তিৰ পৰা জানিব পৰা মতে বৃদ্ধ মহিলাগৰাকীয়ে নাতিনীৰ সৈতে AS03T6427 নম্বৰৰ পালচাৰ মটৰচাইকেলখনেৰে নগৰৰ দিশে যোৱাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ চাৰিআলিটো পাৰ হওঁতে দেৰগাঁও অভিমুখী AS01NC2952 নম্বৰৰ 1109 বাহনখনে মটৰচাইকেলখনৰ পাছফালে খুন্দা মাৰে। ফলত বৃদ্ধ মহিলাগৰাকী পথৰ মাজত পৰি যায়। এই ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মূৰত আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন আৰক্ষীয়ে জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে তাছালি মিলিৰ মৃত্যুত সমগ্ৰ নেউল গাঁৱত শোকৰ ছাপ পৰিছে। তেওঁ মৃত্যুৰ সময়ত স্বামীসহ এজন পুত্ৰ, বোৱাৰী, 4গৰাকী জীয়াৰী জোৱাই, নাতি নাতিনীৰ লগতে এক বৃহৎ পৰিয়ালক ইহ সংসাৰত এৰি থৈ যায়। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, আছাম ফোকাছ।